ছুইজাৰলেণ্ডটো এটা সপোন, আজি বাস্তৱত আমি একো দেখিব পৰা নাই। জইনিং কৰাৰ কাৰণ হ'ল মই একচুৱেলি UPPL দলৰ চেণ্ট্ৰেলৰ সদস্য আছিলোঁ। UPPL আছিলোঁ। তো এতিয়া মোৰ মানে BPF দলটো মোৰ ভাল লাগে, সেইকাৰণে মই BPF দলত জইন কৰিলোঁ আজি। ৰাইজৰ মনত আজিও BPF দল জিন্দা আছে। হাগ্ৰামা মহিলা ছাৰক আজিও মানে BPF দলৰ প্ৰতি মানুহে মৰম আৰু ভালপোৱা আছে। ফকিৰাগাম সমষ্টিৰ মহিলা জাগৰণ মঞ্চৰ সভানেত্ৰী। মই বহুত দিনৰ পৰাই এইটো চলাই আছিলোঁ, কিন্তু 5 বছৰৰ পৰা মই এইটো অলপ বহি থাকোঁতে অলপ মোৰ খেলি মেলি হ'ল। আগত কি দলত আছিল? আগত মই মানে UPPL আছিলোঁ। তো এতিয়া মোৰ মানে BPF দলটো মোৰ ভাল লাগে, সেইকাৰণে মই BPF দলত জইন কৰিলোঁ আজি। মোৰ যিখিনি মহিলা আছে আৰু বহুত আছে, চবকে মই খবৰ দিব পৰা নাই, কাৰণ 5 বছৰৰ পৰা মই বহি থকাৰ কাৰণে মোৰ মহিলাবিলাক চব খেলি মেলি হৈ আছে। সেইকাৰণে যিখিনি পাৰিছোঁ মই সেইখিনি লৈ মই এইখন দলত মই যোগ কৰিলোঁ। চৰকাৰ থাকিলেও কিয় BPFত আজি জইন কৰিলে? মোক ভাল লাগে। হয়, কিমানজন জইনিং কৰিছে? আজি বোধহয় আমাৰ 40 জনৰ নিচিনা মই জইন কৰিলোঁ আজিলৈ। কোন গাঁৱৰ পৰা? বিভিন্ন গাঁৱৰ আছে, বিভিন্ন আমাৰ জাতি ধৰ্ম আছে। আমাৰ লগত আমি মুছলিম আছোঁ, ৰাজবংশী, বঙালী চবেই আমাৰ লগত আছে। আমি আশা কৰোঁ আগন্তুক দিন আমি আমাৰ মহিলা জাগৰণ মঞ্চটো মানে BPF দলৰ কাৰণে কেনেকৈ আগুৱাই যাব পাৰোঁ, আমি চব মহিলা জাগৰণ মঞ্চই আমি আগুৱাই যাম। সেইটোৱে মোৰ। কি জায়গা কৈছিলে? আপোনাৰ জায়গাটো? ফকিৰাগাম। নামটো কি আছিলে? মোৰ উম্মে কুলছুম। প্ৰথমতে আমাৰ মিডিয়া বন্ধুসকলক নমস্কাৰ যাচিছোঁ। আজি আমি জইনিং কৰাৰ কাৰণ হ'ল মই একচুৱেলি UPPL দলৰ চেণ্ট্ৰেলৰ সদস্য আছিলোঁ। তো আজি মোৰ ব্যক্তিগত যিকোনো কাৰণত হওক মই UPPL দলটো এৰিছোঁ, কাৰণ UPPL দলৰ উদ্দেশ্য আৰু নীতি মোক ইমান ভাল লগা নাই। কাৰণ মই জানো ফকিৰাগাম এটা বৃহৎ অঞ্চল, আমাৰ বৃহৎ অঞ্চলৰ আমাৰ নিজৰ কমিউনিটিটোৰ কথা চিন্তা কৰি মই UPPL দল এৰিবলৈ বাধ্য হৈছোঁ। কাৰণ মই ভালকৈ জানো UPPL দলে কেতিয়াও ফকিৰাগাম সমষ্টিত জিকিব নোৱাৰে। এইটো অকল BJPক ৱাক অভাৰ দিয়াই হ'ব, আমি ভোট ডিভাইড কৰি BJP দলক জিকাই হ'ব UPPLৰ পৰা। তো সেই মৰ্মে আমি চিন্তা কৰিলোঁ যে যি দলে জিকিব পাৰিব ফকিৰাগাম সমষ্টিত, এই হিচাপত আমি চিন্তা চৰ্চা কৰি ফকিৰাগাম সমষ্টিত আমাৰ বিভিন্ন মানে দলীয় কৰ্মীসকল আছে, তেখেতৰ লগত আলাপ আলোচনা কৰি আমি সিদ্ধান্ত ল'লোঁ যে আমি আগন্তুক দিনত যদি ভালকৈ ফকিৰাগাম সমষ্টিত আমি ভালকৈ কাম কৰোঁ, তেনেহ'লে নিশ্চয় ফকিৰাগাম সমষ্টিৰ পৰা BPF দলক আমি ইজিলি জিকাই আনিব পাৰিম। কাৰণ ৰাইজৰ যোৱা MP ইলেকশ্যনত আমি ভালকৈ চালোঁ, ৰাইজৰ আস্থা আৰু বিশ্বাস BPF দলৰ প্ৰতি এতিয়াও আছে। যিটো দলত নেকি কোনো 1 টকা খৰচা নকৰাকৈ মানুহে মানে স্বতঃস্ফূৰ্তভাৱে ভোট দিছে। তো এই হিচাপত চিন্তা কৰি চালোঁ যে BPF দল যদি আমি আগন্তুক দিনত যদি আমি চাওঁ, BPF চৰকাৰ অহাটো ইজি, মানে ৰাইজৰ মনত আজিও BPF দল জিন্দা আছে। হাগ্ৰামা মহিলা ছাৰক আজিও মানে BPF দলৰ প্ৰতি মানুহে মৰম আৰু ভালপোৱা আছে। সেই হিচাপত আমি আজি BPF দলত জইন কৰিলোঁ, আৰু আমি আশা কৰিম যাতে যিমান দলীয় কৰ্মী আছে চবে একেলগে কান্ধত কান্ধ মিলাই যাতে আগন্তুক দিনত ফকিৰাগামৰ পৰা BPF দলক জয়ী কৰি আনিব পাৰোঁ, এইখিনিয়ে মোৰ আশা। ফকিৰাগামৰ পৰা কিমানজন আজি জইনিং কৰিলে? আজি 40 জনমান জইনিং কৰিছোঁ। হয়, লগতে আমাৰ এখেত আছিল কংগ্ৰেছ দলৰ ডিষ্ট্ৰিক্ট ট্ৰেজাৰাৰ, এখেতো আমাৰ লগত আগতো কাম কৰিছিল। আমি বিশেষকৈ মই আজি এটা লেটেষ্ট কথা ক'ম। আমি অলপ আগতে আমাৰ আফজাল হক চৰকাৰৰ ডাঙৰীয়াৰ ঘৈণীয়েক যিজনে মানে প্ৰেছ মিট দিলে, তেখেত আমাৰ মহিলা জাগৰণ মঞ্চৰ সভানেত্ৰী আছিল। আৰু আমি এটা সময়ত এই তেখেতক আমি এডভাইচ কৰি, এখেতো আছিল এডভাইচ, আমিও আছিলোঁ, আৰু বিভিন্নজন আছিল। আমাৰ নেতৃত্বত, মহিলাসকলৰ নেতৃত্বত আমি নিৰ্দলীয় কেণ্ডিডেট জিকাই আনিব পাৰিছিলোঁ। তো আজি আমাৰ প্ৰতি যি মানে অৱহেলা, কিবা আমি UPPL দলত যদিও আছিলোঁ তেনেকুৱা কাম কৰাৰ সুযোগ পোৱা নাই। কাৰণ মই ভালকৈ জানো UPPL দল ইমান এটা কিবা ফকিৰাগাম নিচিনা সমষ্টিত আজি য'ত নেকি ভাল কাম কৰাৰ সুযোগ পোৱা নাযায় আৰু যোগ্য মানুহ তাত স্থান নাই। সেই হিচাপত মানে এইটো দল জিকিবই নোৱাৰে, ভালকৈ জানো। এই হিচাপত আজি আমি BPF দলত জইন কৰিলোঁ, আৰু আগন্তুক দিনত যাতে
BPF দলত ভালকৈ আগবাঢ়ি ল'ব পাৰে, এইটোৱে আশা আমাৰতো। বুলি কৈছে নাই, এইটোতো কমপ্লিট মানে সপোন যেন লাগি আছে। ছুইজাৰলেণ্ডটো এটা সপোন, আজি বাস্তৱত আমি একো দেখিব পৰা নাই। আমাৰ ৰাস্তা ঘাট আদিলৈকে একো কাম হোৱা নাই। যিখিনি ডেভেলপ হৈছিল আগতে BPF চৰকাৰৰ দিনতে হৈছিল। তো সেই হিচাপত আমি চিন্তা কৰি চালোঁ যে UPPL চৰকাৰে কোনো ডেভেলপৰ নামত ঢাকঢোল বজোৱাই হৈছে, একো কাম কৰা নাই। আমাৰ কোনো এটা অঞ্চলত আমাৰ কোনো এটা কাম কৰা নাই। এই কাৰণত আমি আজিৰ আমাৰ যিমানবোৰ সহকৰ্মী আছে সবে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আজি আমি BPF দলত মানে স্বেচ্ছাই জইন কৰিছোঁ।